আমাৰ সকলো মিডিয়া বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সময়ত আপোনালোকৰ বহুমূলীয়া সময় আমাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে। যিয়ে নহওক, যোৱাকালি 10 ফেব্ৰুৱাৰী যিটো আমাৰ হিষ্ট্ৰিকেলি বড়ো দ্বিতীয় একৰ্ড ডে বুলি আমি সকলোৱে জনা যায়, আৰু সেই দ্বিতীয় বড়ো একৰ্ড ডেটোক লৈ পেলাই আমাৰ বিৰোধী দল BPF পলিটিকেল পাৰ্টিয়ে যি কথা যোৱাকালি মিডিয়াৰ সন্মুখত বা আমাৰ পৃথিৱীবাসী ৰাইজৰ আগত কিছুমান ভুল মেছেজ পঠিয়ালে, এই কথাটো লৈ পেলাই আমি UPPL দলে খুব দুখ পাইছোঁ। আৰু যি কথাৰ দ্বাৰাই আমাক পৃথিৱীৰ মানে সকলো উন্নত জাতিৰ সন্মুখত বা আমি যে বড়োসকলে সেই বড়োলেণ্ডত তাহানিৰ প্ৰাগজ্যোতিষপুৰ, আজিৰ কামৰূপ, তেতিয়াৰ কামৰূপ আৰু আজিৰ অসমত, য'ত আমি বড়োসকলে 7,000 বছৰ আজিলৈকে বসবাস কৰি আহি আছোঁ। আৰু আমাক সকলোৱে জানে যে পৃথিৱীৰ সকলো মানুহে জানে যে বড়োসকল খুব নম্ৰ, ভদ্ৰ আৰু ডিচিপ্লিন এটা কমিউনিটি। আৰু ইভেন আমি মোতকৈ আপোনালোকে বেছি জানে, প্ৰাগজ্যোতিষপুৰত চেণ্ট্ৰেল এছিয়া, ইউৰোপ সকলো ঠাইৰ পৰাই আমাৰ আজিৰ গুৱাহাটী, তেতিয়াৰ প্ৰাগজ্যোতিষপুৰত জ্যোতিষী বিদ্যা শিকিবৰ কাৰণে বা শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বড়োসকলৰ ওচৰত আহিছে। কিন্তু সেই জাতিৰ পৰাই যোৱাকালি দুৰ্ভাগ্যবশতঃ BPF দলৰ এজন ব্যক্তি, সেই নামটো মই আৰু ক'ব নিবিচাৰোঁ, আপোনালোকে সকলোৱে জানে, যি ব্যক্তিয়ে আমাৰ ভাৰত ৰাষ্ট্ৰৰ 3জন মহান ব্যক্তি, APJ আব্দুল কালাম, আজিৰ প্ৰাইম মিনিষ্টাৰ মোদী আৰু তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ আমাৰ অটল বিহাৰী বাজপেয়ী মহাশয়সকলক যি শব্দৰে উচ্চাৰণ কৰি পেলাই তেওঁলোকক মানে এটা বেয়া শব্দ ব্যৱহাৰ কৰি পেলাই সমস্ত আমাৰ ভাৰতৰ মান মৰ্যাদাক মানে অলপ মানে খুব বেয়াকৈ তেওঁলোকে কি কৰিলে, নেগলেক্ট কৰিলে এই কথাটো। বা আমাৰ পৃথিৱীৰ সন্মুখত আমি ভাৰতীয়সকলে যে একেবাৰে নিজ জাতি বা নিজ এটা দেশত থকা এটা জাতি, সেইটো দেখুৱালে, সেইটো লৈ পেলাই আমি দুখ পাইছোঁ। গতিকে আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমি UPPL দলৰ হৈ পেলাই সেই ব্যক্তিজনক যিমান সোনকালে পাৰে আইনত যেনেকৈ কি আছে ধাৰা আছে, সেই আইনৰ ধাৰাৰে তেওঁক এৰেষ্ট কৰিব লাগে, সেইটো আমি আজি ডিমাণ্ড কৰিছোঁ। দ্বিতীয়তে, আমাৰ মাতৃস্বৰূপ, বিশেষকৈ মই তেওঁক ব্যক্তিগতভাৱে মাতৃ হিচাপে লওঁ, আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী। তাই যোৱাকালি এটা কথা ক'লে, এজন মাতৃৰ নিচিনা ব্যক্তিৰ মুখৰ পৰা এনেকুৱা কথাও ওলাব নালাগিছিল যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান UPPL দলৰ প্ৰেছিডেণ্ট তথা আমাৰ UPPL চৰকাৰ BTRৰে এজন চিফ, তেওঁক মানে আমাৰ মাৰ্টিয়াৰ স্তম্ভ, যিসকলক আমি বড়োসকলৰ হিৰ' বুলি আমি গণ্য কৰোঁ, সেই মাৰ্টিয়াৰ স্তম্ভক তেওঁ আগভাগ ল'বলৈ নাচাজে এনেকুৱা কথা এটা কৈছে। মোৰ প্ৰশ্ন এটা উঠিছে, আমাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, তাইৰ এনেকুৱা অধিকাৰ ভগৱানে দিয়া নাই বা বড়ো জাতিয়ে দিয়া নাই যে তাই আমাৰ মুৰব্বী এজনক বা আমাৰ বড়ো সমাজৰে এজন ব্যক্তি, যি ব্যক্তিয়ে যোৱা 17 বছৰ বড়ো আন্দোলনৰ নেতৃত্ব কৰি পেলাই তেওঁৰ সময়তে আজিৰ দিনত আমি BTR চুক্তি কৰিবলৈ পাৰিলোঁ
য'ত আমাৰ NDB 4টা সংগঠন বা গোটটো আমি একগোট হৈ পেলাই BTR চুক্তিটো কৰিছিলোঁ। আৰু আমি জানো বড়োলেণ্ড মুভমেণ্ট অৰ্থাৎ BLT নেতৃত্বত যিখিনি 2600 মানুহ আমাৰ মাৰ্টিয়াৰ্ছ হৈ গৈছে, ইনক্লুডিং এপ্ৰক্সিমেটলি 5,000 NDB মাৰ্টিয়াৰ্ছ, সকলো মাৰ্টিয়াৰ্ছক লৈ পেলাই কাকো আমি মানে অসন্মান নকৰি পেলাই আমি চেলুট কৰিবলৈ গৈ থাকোঁ, বা সকলো বড়ো জাতিৰ সকলো সদস্যই চেলুট কৰে। এই ক্ষেত্ৰত প্ৰমীলা ৰাণীৰ ব্যক্তিগত সম্পত্তি নহয় যে মাৰ্টিয়াৰ টমছত কোনোবা প্ৰমোদ বড়ো ডাঙৰীয়া বা কোনোবা বড়ো এজন ব্যক্তি ইয়াত ভাগ ল'ব নোৱাৰে বুলি। গতিকে মই প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানীক এজন UPPL দলৰ সদস্য হৈ পেলাই এইখিনি কথা ক'ব বিচাৰিছোঁ। আপুনি এইখিনি কথা উইথড্ৰ কৰিব লাগে মিডিয়াৰ সন্মুখত। আৰু এটা কথা, আমাৰ BPF দলৰ যি মুৰব্বী প্ৰেছিডেণ্ট, তেওঁ যোৱাকালি এটা ভাষণত ক'লে যে আমাৰ BTC একৰ্ডৰ যি চেলিব্ৰেশ্যন জিতে 10 ফেব্ৰুৱাৰী, এই 20 বছৰীয়া চেলিব্ৰেশ্যন ডেটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি UPPL চৰকাৰে চৰকাৰীভাৱে তাক উদযাপন কৰিব লাগিছিলে। কিন্তু আমাৰ প্ৰশ্ন সেইটোৱে, 1993 20 ফেব্ৰুৱাৰীত, যি 1993 20 ফেব্ৰুৱাৰীত আমাৰ প্ৰথম বড়ো একৰ্ডটো হৈছিল, যাক আমি BSC একৰ্ড বুলি জানো। আৰু সেই BSC একৰ্ডৰ মুৰব্বীজন আছিল চানচুমা কুংগুৰ বিষ্মুতীয়াৰী। চানচুমা কুংগুৰ বিষ্মুতীয়াৰীয়ে আজিৰ দিনত তাহানি BPF জন্ম হোৱাৰ পৰাই কিন্তু এজন BPF, আৰু আজিলৈকে তেওঁ BPF হৈ আছে, আৰু BPFৰ এজন এডভকেট হিচাপে এডভকেচিও কৰি আছে। মই এটা প্ৰশ্ন কৰিছোঁ মিষ্টাৰ মহিলাৰী, আপুনি যি মুৰব্বী BSC একৰ্ডৰ এজন মুৰব্বী চানচুমা কুংগুৰ বিষ্মুতীয়াৰীৰ কাণ্ডত উঠি পেলাই BTC চুক্তিটো মানে আপুনি কৰিলে, আপুনি যেতিয়া BPF চৰকাৰটো গঠন কৰিছিলে তেতিয়া BSC একৰ্ডৰ 20 ফেব্ৰুৱাৰী কিয় আপুনি উদযাপন কৰা নাছিলে এটা চেলিব্ৰেশ্যন ডে হিচাপে? ইয়াৰ উত্তৰটো আপুনি আমাক দি লওক। তাৰ পাছত মই ব্যক্তিগতভাৱে লাগিলে আজি নহয় অহাকালিৰ ভিতৰত আপুনি উত্তৰ দিয়াৰ পাছত মই এইখিনি উত্তৰ দিবলৈ সাজু আছোঁ চৰকাৰীভাৱে। অন্যফালেদি আকৌ আমাৰ হাগ্ৰামা মহিলাৰীয়ে কৈছে, মানে BTR একৰ্ডটো বড়ো জাতিক ধ্বংস আনিছে বা ধ্বংস কৰিছে বোলে, বা বড়ো জাতিক BTR একৰ্ডে ধ্বংসৰ পথলৈ লৈ গৈছে। BTC একৰ্ডৰ দ্বাৰাই আপুনি কি আনিছে কি আনা নাই সেইটো আমি ক'বলৈ বিচৰা নাই। আমি যেতিয়া স্পেচিয়েলি মই যেতিয়া বেংটল কলেজৰ এজন লেকচাৰাৰ হৈ আছিলোঁ, তেতিয়া মই জংঘললৈ যোৱা নাই, মই জংঘলত গৈছোঁ এজ এ NDB মেম্বাৰ হিচাপে 2013 8 এপ্ৰিলত। তাৰ আগত 2008 চনৰ কিবা এটা ডেট আছিলে, মই মনত নাই, মই ডেটটো লাগিলে বিচাৰি দিব পাৰিম। এই সময়ত হাগ্ৰামাক এটা মিটিঙত মাতা হৈছিলে, আমাৰ বড়ো সমাজৰ এটা ডাঙৰ মিটিঙত। এই সময়ত এটা কথা ক'লে, মিটিঙত হোৱা নাই, টেবুলত আপুনি টেবুল টকত ডিছকাশ্যনৰ সময়ত তেওঁ ক'লে, আমাক বড়োসকলক আজিৰ দিনত ছেপাৰেট ডাইৰেক্টৰেটৰ প্ৰয়োজন নাই। এই সময়ত কিন্তু বড়ো সমাজে বড়ো সাহিত্য সভাৰ নেতৃত্বত ছেপাৰেট ডাইৰেক্টৰেট বিচাৰিছিল, আৰু যিটো সময়ত ছেপাৰেট ডাইৰেক্টৰেট বিচাৰিছিল সকলো ট্ৰাইবেলসকলে একগোট হৈ পেলাই সেইটো আলোচনা কৰি আছিল। তেতিয়া তেওঁ ছেপাৰেট ডাইৰেক্টৰেট নালাগে বুলি কৈছিলে। ইভেন তেওঁ কৈছিলে আমাকতো আৰু বড়োসকলক কিয় ছেপাৰেট ষ্টেট লাগে, আমিতো পালোঁৱেই সকলোখিনি, আৰু য'ত নেকি সেইখিনি পালোঁ আমাক ছেপাৰেট ডাইৰেক্টৰেটৰ প্ৰয়োজন নাই। কিন্তু বড়ো জাতিয়ে বড়ো ভাষা বড়ো মিডিয়ামত পঢ়ি পেলাই কিমান দুখ যন্ত্ৰণাত ভুগি আছিল,
হাগ্ৰামা মহিলাৰে কিন্তু সেইটো উপলব্ধি কৰিব পৰা নাছিল, কিয়নো মই নিজে বড়ো মিডিয়ামত পঢ়া, মই উপলব্ধি কৰিব পাৰোঁ। আৰু আজি আমাৰ বিটিয়া একৰ্ডৰ দ্বাৰাই আমি ছেপাৰেট ডাইৰেক্টৰেটটো আনিব পাৰিছোঁ আৰু সকলো বড়ো মিডিয়ামৰ সমস্যাবোৰ আজি সমাধান হ'ব, সেইটোৰ দ্বাৰাই আমাৰ বিশ্বাস এটা আছে। আনপিনেদি যদিও আমি বড়ো ভাষাটো বা বড়ো মিডিয়ামটো এছ'চিয়েট লেংগুৱেজ হিচাপে বা কি কয় ভাষা হিচাপে মিডিয়াম হিচাপে আমি পাইছোঁ তেতিয়াই, কিন্তু এছ'চিয়েট লেংগুৱেজ হিচাপে আমি অফিচিয়েলি একচেপ্ট হোৱা নাছিল। যি বস্তুটো বিটিআৰ একৰ্ডৰ দ্বাৰাই কিন্তু এছ'চিয়েট লেংগুৱেজ হিচাপে একচেপ্ট হৈছে। আৰু আজিৰ দিনত অসমীয়া নজনা, ইংলিছ নজনা, হিন্দী নজনা কোনো এজন বড়ো ব্যক্তিয়ে যদি অফিচত বা অফিচ আদালতত কাম কৰিবলৈ যায়, বড়ো ভাষাত এপ্লিকেশ্যন লিখি পেলাই বা বড়ো ভাষাত আলোচনা কৰি পেলাই সমস্যাটো সমাধান কৰিব পৰা যায়। ইভেন আপুনি চাওক, আজি অসমৰ এছেম্বলিত যেতিয়া এছেম্বলি বহে, তেতিয়া আমি বড়োসকলে, বড়ো লেজিছলেটিভ মেম্বাৰসকলে তাত গৈ পেলাই বড়ো ভাষাত লেকচাৰ দিবলৈ আজি সুযোগটো পাইছে। ইভেন সেই কথাটো স্পষ্ট যে আমাৰ নৰ্থ ইষ্টৰ বা অসমৰ সকলো জাতি জনগোষ্ঠীয়ে বড়ো ভাষাটোকো আদৰণি লৈছে বা হৃদয়ত স্থান দিছে, যাৰ ফলত বড়ো ভাষাটো এছ'চিয়েট লেংগুৱেজ হিচাপে আমাৰ বিটিআৰ চুক্তিৰ দ্বাৰাই আমি পাবলৈ পাইছোঁ, সক্ষম হৈছোঁ। লগতে তাৰ বাহিৰেও আমি BKWCA পাবলৈ সক্ষম হৈছোঁ, কিয়নো 1983 চনৰ 1993 BSc একৰ্ড, 2003 BTAD একৰ্ড, এই সময়ত আমি অট'নমাছ কাউন্সিল যদিও পাইছিলোঁ, BTC বা BSCৰ বাহিৰত থকা বড়োসকলে ছ'চিয়েলি, পলিটিকেলি, ইকনমিকেলি কিন্তু ডিপ্ৰাইভ হৈ আহি আছিল। আৰু কিছু কিছু ব্যক্তিয়ে আমাক আণ্ডাৰ এষ্টিমেটো কৰিছিলে, কিন্তু বিটিআৰ চুক্তিৰ দ্বাৰাই বিটিআৰৰ বাহিৰত থকা বড়োসকলৰ কাৰণেও আৰ্থিকভাৱে ডেভেলপ কৰিবলৈ, সামাজিকভাৱে সংস্কৃতিবান এটা সমাজ এটা দেখুৱাবলৈ আজি সক্ষম হ'বলৈ পাৰিছে BKWCAৰ দ্বাৰাই। হাগ্ৰামা মহিলাৰীয়ে কৈছে বিটিআৰ চুক্তিটো বড়ো জাতিৰ ধ্বংসৰ এটা পথ বা বড়ো জাতিৰ ধ্বংসহে আনিছে বুলি। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যেতিয়া BTAD একৰ্ড কৰিছিলে, BTAD একৰ্ড কৰাৰ পাছত কিন্তু আপোনাৰ যিমানখিনি এক্স BLT ভাইসকল আছে, তেওঁলোকক আপুনি মদ, ভাং কিবা কিবি খুৱাই পেলাই মানুহক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কিন্তু আজি আমি বিটিআৰ চুক্তিৰ দ্বাৰাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, হয় অলপ পলম হৈছে কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে, কিয়নো আমি ক'ভিড মহামাৰী আমাক অকল বড়োসকলক নহয়, সমস্ত পৃথিৱীৰ মানুহসকলক বহুত বেকফুটত লৈ গৈছে, যাৰ ফলত এইটো পলম হৈছে। তথাপিও আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 4,000তকৈ বেছি ব্যক্তিক ৰিহেবিলিটেশ্যন পেকেজ দিয়া হৈছে। আৰু খুব সোনকালে যিসকল বাকী থাকি গৈছে, আমাৰ অহা 14 তাৰিখে মিটিং আছে অসম চৰকাৰৰ লগত, সেই 14 তাৰিখে আমি এটা ডিচিশ্যন লোৱা হ'ব, যিমানখিনি বাকী থাকি গৈছে এইখিনি খুব স্পীডত কাম কৰিবৰ কাৰণে, কিয়নো সেইটো বাজেটত ধৰি পেলাই এইখিনি মীমাংসা সমাধান কৰাৰ আমাৰ এটা পদক্ষেপ চৰকাৰে লৈছে। গতিকে তাৰ বাহিৰেও আজি আমি যিমানখিনি সশস্ত্ৰ সংগঠনে নহয়, যিমানখিনি আমাৰ ৰিভলিউচনত ইনভলভ হৈ থকা পাব্লিক আছে বা এপছৰ এক্স ৱৰ্কাৰসকল আছে, ভলণ্টিয়াৰ ফৰ্চৰ এক্স ৱৰ্কাৰসকল আছে, এক্স NDB চাৰেণ্ডাৰসকল আছে, এক্স BLT ৱৰ্কাৰ যিসকলে ডিপ্ৰাইভ হৈছে, ডিপ্ৰাইভ এনেকুৱা কাৰণত হ'ব লগা হৈছে, হাগ্ৰামা মহিলাৰীয়ে BTC চুক্তি কৰাৰ পাছত
আনডিক্লেয়াৰ এটা সংগঠন, শস্ত্ৰ সংগঠন কিন্তু তেওঁৰ হাতৰ মুঠিত ৰাখিছিল, যাক আমি BRTF বুলি জনা গৈছিল। সেই BRTFটো ডিক্লেয়াৰ কৰা নাছিল তেওঁ, আৰু সেই BRTFৰ থ্ৰুদি তেওঁ কিন্তু এক্স BLT ৱৰ্কাৰসকলক দমন কৰি ৰাখিছিল, আৰু তেওঁলোকক মদ ভাং মানে এণ্টি ছ'চিয়েল এলিমেণ্টবোৰত ইনভলভ কৰাই পেলাই কিন্তু সমাজৰ যি নীতি, সেই নীতিৰ পৰা কিন্তু তেওঁলোকক আঁতৰাই ৰাখিছিলে, যাৰ ফলত আমাৰ মাজত বিশৃংখলা সৃষ্টি কৰিছিলে। যোৱাকালি তেওঁ আৰু এটা কথা কৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰৰ বহাৰ পাছত হেনো আমাৰ মাজত বহুত সংগঠন গঠন হৈছে। আমি একচুৱেলি পুৰণি হিষ্ট্ৰীটো ৰিপিট কৰিবলৈ মন নাছিলে। আমাক তেওঁ কিন্তু বাধ্য কৰাই থাকে। কেনেকুৱা বাধ্য কৰায়? যিমানখিনি আমাৰ মাজত বড়ো অবড়ো মানে পলিটিকেল কনফ্লিক্ট সৃষ্টি হৈছে, কেৱল মাত্ৰ হাগ্ৰামাৰ দুৰ্নীতিৰ কাৰণে হৈছে। কেৱল মাত্ৰ হাগ্ৰামাই আমাৰ বড়োসকলক বাদ দি অন্য জাতি জনগোষ্ঠীক পলিটিকেলি ছাপ্ৰেছ কৰি, ইকনমিকেলি এক্সপ্লইট কৰি, তেনেকুৱা বিভিন্ন ৰাস্তাৰে তেওঁ কিন্তু আমাৰ মাজত ডিফাৰেঞ্চ আনি পেলাই আমাৰ উন্নয়নমুখী কিছুমান কাম বনৰ পৰা আঁতৰাই ৰাখিছিল, যাৰ ফলত আমাৰ মাজত তেওঁ এটা এনেকুৱা এজন ব্যক্তি, যি ব্যক্তিক আমি মাষ্টাৰ মাইণ্ড ক'ব লাগিব, যে ভাতৃঘাতী সংঘৰ্ষৰ বাহিৰেও মানে বহুত ধৰণৰ সংঘৰ্ষ তেওঁ আনিছিল, আৰু যোৱা ইলেকশ্যনত তেওঁ হৰাৰ পাছত নিজকে সংযম কৰিব নোৱাৰি কোনো এজন ব্যক্তিৰ নেতৃত্বত সৰু সৰু ল'ৰা ছোৱালীক উচতৰি দি পেলাই তেওঁ দুটা আৰু শস্ত্ৰ সংগঠন গঠন কৰিছিল। যদিও তেওঁ ক'ব বিচাৰে যে এই সংগঠনবোৰ জন্ম হোৱা তেওঁৰ হাত নাই, কিন্তু আপুনি সত্যৰ পৰা কেতিয়াও হাত সাৰি যাব নোৱাৰি, কিয়নো যি নতুন সংগঠন এপছুৰ এগেইনষ্টত কথা কৈ পেলাই নতুন সংগঠন এক সপ্তাহৰ আগত তেওঁ জন্ম দিয়ালে, সেইটো তেওঁৰ মানে 100% হাত আছে। আৰু সেই হাত থকাটো আমি ইয়াৰ পৰা জানো যে তেওঁৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড কিছুমান থকা ব্যক্তিসকলে হাগ্ৰামাৰ হৈ পেলাই এই ল'ৰাবিলাকক উচতি দিয়াৰ পৰা। গতিকে তেওঁ যিমানেই নকওক, যিমান দুখবোৰ আমাৰ ওপৰত জাপি দিবলৈ নিবিচাৰক কিয়, সকলো দুখ কিন্তু তেওঁ বহন কৰি ল'ব লাগিব। ইতিহাস কেতিয়াও কাকো কিন্তু ক্ষমা নকৰে।